আব্দুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এজ এ টেকনিকেল আছাম। আজি আপোনালোকৰ সন্মুখত কেইটামান নতুন খবৰ লৈ উপস্থিত হৈছোঁ। 1 নম্বৰ, দিল্লীত 410 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল। দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত থকাৰ অভিযোগত দাখিল কৰা হৈছে এই চাৰ্জশ্বিট। তেলেংগানাত নতুনকৈ 143 জনৰ দেশত ধৰা পৰিল কোভিড-19। ৰাজ্যখনত 390 জনলৈ বৃদ্ধি কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। 3 নম্বৰ, গোৱাত 196 জনলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে 131 জন লোক বৰ্তমানো চিকিৎসাধীন। ইফালে ৰাজ্যখনত শুক্ৰবাৰে 30 জনৰ দেশত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। 4 নম্বৰ, হাৰিয়ানাত আৰু 316 জনৰ দেশত ধৰা পৰিছে কোভিড-19 উপস্থিতি। ৰাজ্যখনত 397 জনলৈ বৃদ্ধি কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। 5 নম্বৰ, ঝাৰখণ্ডত আৰু 89 জনৰ দেশত ধৰা পৰিছে কৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত 922 জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। মুম্বাইত 45,554 জনলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। মহানগৰখনত নতুনকৈ কৰোনাত আক্ৰান্ত হয় 1150 জন লোক। 7 নম্বৰ, শুক্ৰবাৰে দিল্লীত 1330 জনৰ দেশত ধৰা পৰে কোভিড-19ৰ উপস্থিতি। ৰাজ্যখনত 26,334 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। 8 নম্বৰ, গুজৰাটত যোৱা 24 ঘণ্টাত 510 জনৰ দেশত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। লগতে সময়ছোৱাত ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই 35 জন। 9 নম্বৰ, পশ্চিম বংগত শুক্ৰবাৰে কৰোনাত আক্ৰান্ত 427 জন লোক। ৰাজ্যখনত 7,303 জনলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। 10 নম্বৰ, 14 আগষ্টত মুক্তি পাব নতুন দিল্লী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহিমে। 11 নম্বৰ, চুবুৰীয়া ৰাজ্য মণিপুৰত শুক্ৰবাৰে আৰু 8 জনৰ দেশত ধৰা পৰে কোভিড-19ৰ উপস্থিতি। ৰাজ্যখনত 132 জনলৈ বৃদ্ধি কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। 12 নম্বৰ, দেশত 236 জনলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে এই ভাইৰাছৰ আক্ৰান্ত হৈ মৃত্যু হৈছে 6,449 জন। পুডুচেৰীত 104 জনলৈ বৃদ্ধি কৰোনা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে 62 জন লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে, আনহাতে সুস্থ হৈছে 42 জন। 14 নম্বৰ, মধ্যপ্ৰদেশৰ তেলেংগানাত শুক্ৰবাৰে ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বে ব্যক্ত কৰিছিল শুক্ৰবাৰে ভোপালত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে শুক্ৰবাৰ উপস্থিত হয় ৰায়গড় জিলাৰ আলিবাগত। নিসংগ ধুমুহা চলোৱা ধ্বংসলীৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। 16 নম্বৰ, আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসটোত বিজেপিৰ অধ্যক্ষ পি নন্দই ৰোপণ কৰে গছপুলি। 17 নম্বৰ, গুৱাহাটীত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ এগৰাকী ৰোগীৰ শৰীৰত ধৰা পৰিছে কোভিড-19। এগৰাকী যুৱতী ৰোগীৰ শৰীৰত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতেই তেওঁক প্ৰেৰণ কৰা হৈছে GMCHলৈ। 18 নম্বৰ, বোকাখাতৰ 2 নম্বৰ ৱাৰ্ডৰ কদমা কালুৱাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধন। 18,61,000 টকাসহ জব্দ হয় সুপৰিমাণৰ গুটখা। 19 নম্বৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এজন কাৰাবন্দীৰ দেশত ধৰা পৰি কোভিড-19। তাৰ পাছতে কাৰাগাৰখনত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা হয়। 20 নম্বৰ, এপেক্স বেংকৰ অধ্যক্ষ পদৰ পৰা অব্যাহত হিমন্ত বিশ্ব শৰ্মা শুক্ৰবাৰে সন্ধিয়া নিজেই অব্যাহতি ল'লে মন্ত্ৰী হিমন্তই। 21 নম্বৰ, নিন্দু লাইংথামাছা
লাইন থাচা আৰু পুনন্দ লাইন থাচাৰ হত্যাৰ গোচৰ শীঘ্ৰেই দাখিল হ'ব চাৰ্জশ্বিট। গুৱাহাটী উচ্চতম ন্যায়ালয়ত শপতনামাৰ আকাৰে জনালে গৃহ বিভাগে। 22 নম্বৰ শোকাকুল পৰিৱেশত আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা ফণীধৰ বৰাৰ শেষকৃত্য সম্পূৰ্ণ। 23 নম্বৰ বিহুপুৰীয়াত দূৰদৰ্শন গড় চিকাৰী গ্ৰেপ্তাৰ। বিহুপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাঠকৰ নেতৃত্বত দলপুৰৰ পৰা গ্ৰেপ্তাৰ গড় চিকাৰী দিদিক। 24 নম্বৰ দৰঙৰ খাৰপেটীয়া মহাবিদ্যালয় ছাত্ৰ নিবাস চৌহদত আৰু চিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষক কণ্টেইনমেণ্ট জন ঘোষণা। 25 নম্বৰ জালুকবাৰীৰ 7 আৰক্ষীক কণ্টেইনমেণ্টত প্ৰেৰণ। কৰোনা ভাইৰাছত আক্ৰান্ত জিন্তু নাথৰ সংস্পৰ্শলৈ আহিছিল আটাইকেইজন। আজিৰ খবৰ ইমানেই। মোৰ এই খবৰখিনি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। থেংক ইউ।